নমস্কাৰ, মই পম্পী। আপোনালোক সকলোকে মোৰ চেনেললৈ স্বাগতম জনাইছোঁ। আজি মই আপোনালোকৰ কাৰণে লৈ আহিছোঁ চজিনাৰ চব্জি। আহকচোন ভিডিঅ'টো আৰম্ভ কৰোঁ। ইয়াৰ বাবে আমাক লাগিব কেইডালমান চজিনা আৰু এডোখৰ ৰঙালাও। এয়া দেখিছে, মই এনেদৰে কাটি লৈছোঁ। ৰঙালাওখিনিও এনেদৰে সৰু সৰু টুকুৰাকৈ কাটি লৈছোঁ। আৰু আমাক লাগিব কেইটামান পাঁচফোৰণ, দুটা তেজপাত, এটা শুকান জলকীয়া আৰু তিনিটা মই কেঁচা জলকীয়া লৈছোঁ। জ্বলা বেছি খালে বেছি দিব পাৰে। এয়া মই কেৰাহীত তেল দি তেজপাত, শুকান জলকীয়া দি দিছোঁ, কেঁচা জলকীয়াকেইটাও দি দিছোঁ। ইয়াতে মই পাঁচফোৰণকেইটা দি দিম। এতিয়া ইয়াতে কাটি থোৱা ৰঙালাও আৰু চজিনাখিনি দি দিম। এয়া মই চজিনাখিনিও দি দিছোঁ। ভালদৰে লৰাই লৈছোঁ। ইয়াতে মই এতিয়া সোৱাদ অনুসৰি নিমখ আৰু হালধি দি দিম। এয়া মই এতিয়া নিমখ হালধিখিনি ভালদৰে মিলাই লৈছোঁ। ইয়াৰ পিছত ঢাকন মাৰি থৈ দিম সিজিবৰ কাৰণে। মাজে মাজে লৰাই থাকিব লাগিব, নহ'লে লাগি যাব। মই পানী দিয়া নাই, ইয়াৰ পৰা ওলোৱা পানীখিনিতে সিজাইছোঁ। তলত লাগি যোৱা যেন লাগিলে অকণমান পানী ছটিয়াই দিব। এয়া আজিৰ চজিনাৰ চব্জি ৰেডি হৈ গ'ল। যদি ভিডিঅ'টো ভাল লাগিল প্লিজ ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব। আপোনালোকেও এনেদৰে বনাই খাবচোন, বৰ ভাল লাগে।